Hey guys, স্বাগতম তো দেখিবলা আজি আমি যাম কেন্দ্ৰীয় বাৰ্ষিক আহোম অধিৱেশন আৰু তাত মানে এটো বুলি কয় মেলা পাতিছে আৰু তাত মেলা দেখুৱাম আপোনালোকক আৰু অধিৱেশনত দিনত যাম খালি দিনতে যাম ৰাতি যাবলৈ আমাৰ মানে অকমান অসুবিধা হয় কাৰণ দিনত দেখুৱাম আপোনালোকক আৰু ৰাতি মানে দিগদাৰ হয় ৰাতি কোনোবা গায়ক চাৰ আহিব গায়ক চাৰ আপোনালোকক দেখুৱাব নোৱাৰিম যেনিবা আপোনালোকে চাব ভিডিওটো আৰু লাইক কৰিব বলকে আমাৰ ভিডিওটো আৰম্ভ কৰো পাখুৰ বুলবুল উড়ে কেন ছোট ছোট পাখি গাইস লাইছে আৰু এয়া দুলৰ দাদাই বাইক ওলাইছে আৰু চাওক গাইস এয়া গৈ আছো আৰু পামগে আৰু এয়া দেখিছে আপোনালোকে গৈ আছো আৰু আপোনালোকে চাওক ফলে এৰোপ্লেন গৈ আছে আৰু 42 গৈ আছে এৰোপ্লেন আৰু আপোনালোকে 43 গৈ আছে আৰু চাওক গাইস ব্লাক এৰোপ্লেনৰ তেল শেষ হৈ গ'ল নহয় এৰোপ্লেনৰ গাইস পাই গলো জেগাডোখৰ পাই গলো স্বাগতম অধিৱেশন কেন্দ্ৰীয় বাৰ্ষিক দেখিছে আপোনালোকে এইবিলাক দিনত ইমান মানুহ নাই হোৱা বাৰু মেলা হৈছে আৰু গাইস এইডোখৰ হৈছে মেলা বহা জেগাডোখৰ এইডোখৰ পৰা অলপমান দূৰলৈ হৈছে আৰু এয়া গ্ৰন্থমেলা প্ৰদৰ্শনী খাদ্য মেলা এই সদৌ আহোম সভা এইটোৰ ফালৰ পৰা আহিছে আৰু ইয়াত দেখিছে এইবিলাক ইমান ভালকৈ খুলি থোৱা নাই বাৰু এইবিলাক দিনত আহিছোঁ একদম পুৰা চুকা ৰ'দ একদম গোটেই এয়া ফুলৰ দোকান এখনত আহিলোঁ এয়া দেখিছে ফুল চাই আছোঁ আৰু এইবিলাক ফুল একদম বহুত দাম কৈছে একদম এনেও দাম বেছি আৰু ইয়াতে একদম নাৰ্চাৰী কিনাই ভাল আৰু একদম বহুত দাম কৰি দিয়ে একদম দেখিছে আপোনালোকে এইবিলাক কাপোৰ আছে ইয়াত কাপোৰ দেখিছে আপোনালোকে এইফালে আমি আহিলোঁ এইবিলাক দা কটাৰী দোকানলৈ এইবিলাক হেংদাং চব আছে এইবিলাক কৰঙা কমাৰ শিল্প এইবিলাক যোৰহাটৰ পৰা আহিছে ইয়াৰ কিতাপ লৈছে মায়ে নেকি চাই দেখিছোঁ এইবিলাক বিয়াখন চাইছে এইবিলাক ঘড়ী এইবিলাক কিবাকিবি ৰংঘৰ এইবিলাক ইয়াত দেখিছে কাজিৰঙা এইবিলাক গঁড় এইবিলাক ৰংঘৰ এইবিলাক ঘড়ী এইবিলাক দেখিছে আপোনালোকে গাইস এই দোকানখনতে অলপমান বহিছোঁ আৰু এই চাহ অকণমান অৰ্ডাৰ দিছে মানে মায়ে দুকাপ অৰ্ডাৰ দিছে আৰু আমি দাদা মই নাখাওঁ আৰু ঘৰত ভাত খাই আহিছোঁ আৰু মাহঁতি খাই লওক আৰু গাইস এয়া হেৰি দোকানলৈ আহিলোঁ এইবিলাক প্লাষ্টিক ফুল পাই যে এইবিলাক ওলমাব পাৰি এইবিলাক ধুনীয়া পোষ্টাৰ এইবিলাক কিবাকিবি ধেৰ ফটো আছে আৰু এইবিলাক কনকলতা এইবিলাক স্বৰ্গদেউ চুকাফা এইবিলাক ধেৰ ফটো আছে এইবিলাক মায়ে লৈছে আৰু এইবিলাক হেংগিং থ'বলৈ বাবে এইবিলাক সৰস্বতী মা ফটো আছে এইবিলাক ধেৰ কিবাকিবি আছে আৰু এইফালে দোকান আছে দেখিছে আপোনালোকে চাওক এয়া ৰেল ষ্টেচন ওচৰতে আছিলে তালৈ আহিলোঁ ইমান ধুনীয়াকৈ ফুলবিলাক ফুলি আছে চাওক আপোনালোকে এইবিলাক আমাৰ মায়ে খুজিছে বাৰু ঘৰলৈ নিবলৈ চব কিনা বুলি কৈছে সেইকাৰণে দিব নোৱাৰিব বুলি কৈছে আৰু এয়া দেখিছে আপোনালোকে চাওক আপোনালোকে এয়া পাৰ্কলৈ আহি গ'লোঁ আৰু ৰেল ষ্টেচনৰ ওচৰতে পাৰ্ক আছিলে এইবিলাক লগ দাদাই বহি আছে ইয়াতে খেলি আছে এইবিলাক খেলি আছে
मज़ा आया। গাইছ এডোখৰত অলপমান বহি লৈছোঁ ইয়াত দুলৰ দাদা বহি আছে আৰু দুলৰ দাদা একদম ধুন ওলাই গৈছে বোলে আহোঁ সভালৈ অহা আপোনালোকে যাওঁ আৰু ইয়াৰ পৰা গাইছ এনেকৈ হ'ল ভিডিঅ'টো সমাপ্ত কৰিবলৈ আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব যদি ভাল পালে আপোনালোকে আৰু আপোনালোক কোনোবা যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিলৈ বাই বাই আকৌ এটা পুনৰ ব্লগত লগ পাম আপোনালোকে বহুত কমেণ্ট দিছে মই পাৰ্ট 2 ব্লগ দিম বাৰু আপোনালোকক দেখুৱাম আপোনালোকে চাব ভিডিঅ'বোৰ বাই